নমস্কাৰ মই পবিত্ৰ মেছ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ইউনিক আছাম আজি এটা বিষয় লৈ আহিছো এটা কথা লৈ আহিছো আপোনালোকৰ মাজলৈ কোনো ফৰ্মেল মতে ক'ব বিচৰা নাই পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোৰ মাজলৈ যিসকলে চাই আছে সকলোকে এটা কথা ক'ব বিচাৰিছো অসমৰ আইন ব্যৱস্থাটো বহুতে প্ৰশ্ন কৰি থাকে বিভিন্ন সময়ত অসমৰ আইন ব্যৱস্থাটোক লৈ বহুতে প্ৰশ্ন কৰি থাকে কিন্তু আজি আমি সঁচাকৈ প্ৰশ্ন কৰিবলৈ বাধ্য ৩৬ দিন পাৰ হ'ল মাত্ৰ দুদিনৰ পূৰ্বে নন্দিতা শইকীয়া ধেমাজিৰ যিগৰাকী পদপথৰ দুগৰাকীকৈ ছাত্ৰীক চোকা অস্ত্ৰৰে ঘপিয়াই ৰাজপথৰ মাজত তেজে ৰঙা ৰাঙলী কৰি দিছিলে নাম আছিলে ৰিণ্টু শৰ্মা ৰিণ্টু আজি জেলত আছে ৩৬ দিন পাৰ হ'ল কিন্তু আজিও কোনো ধৰণৰ ৪০০ যোৱা পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে কিন্তু আইনৰ ফালৰ পৰা কোনো ধৰণৰ এটা সঠিক ৰিজাল্ট দিব পৰা নাই যে কি হ'ব ব্যৱস্থাটো বহুতে কৈ আছে ৰাজপথলৈ উলিয়াই আনক মাৰক কাটক কিবা কিবি হয় আইনক আমি সন্মান কৰোঁ আইনৰ প্ৰক্ৰিয়াৰে যাব এটা ছিষ্টেমত যাব ঠিক আছে কিন্তু অকল নন্দিতা শইকীয়াৰ কেছটো বুলি নহয় আপুনি আজি অসমৰ প্ৰায়খিনি ঘটনা চাওক এই প্ৰায়বোৰ ঘটনাত একেই কথা ইমান লেহেমীয়া প্ৰচেছ কিয় চৰকাৰী পক্ষ মানুহ হ'লে যে ইমান খৰতকীয়া হয় কাৰোবাৰ কিবা এটা হ'লে যে কিবা হিমন্ত বিশ্ব শৰ্মাৰ যদি কিবা এটা হৈছে তাক লৈও সকলোৱে মাত মাতিছে আমি আজি নন্দিতা শইকীয়াৰ কথাটোতো মাত মাতিম আপোনাৰ কথাটো মাত মাতিম হিমন্ত বিশ্ব শৰ্মাক কোনোবাই বহুত এটা স্লেং ইউজ কৰিছে আমি অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতক কিমানখিনি সন্মান কৰিব লাগে তাক লৈও মাত মাতিম কিন্তু আইনৰ ওপৰত এতিয়া প্ৰশ্ন কৰিব লগা কিয় হৈছে প্ৰশ্ন কৰিবই এই মুহূৰ্তত সকলোৱে প্ৰশ্ন কৰিব এইটো কাৰণেই যে বৰ্তমান আইনৰ যি গণ্ডি চবেই দেখিছে আইনৰ গণ্ডিটো দেখিছে গতিকে সকলোৰে খং উঠিছে সকলোৱে বিশ্বাস কৰিছে বিভিন্নজনে কৈ আছে ইউটিউবত কিছুমান এনেকুৱা থাম্বনেইল লগাই ভিডিঅ' বনায় যে ফাঁচি দি দিয়া হ'ল ৰিণ্টু শৰ্মাক ফাঁচি দি দিয়া হ'ল নন্দিতা শইকীয়াৰ হত্যাকাৰী আই হাতৰ ভাত আইৰ মুখৰ মাত কোনেও পাহৰিব নোৱাৰে নন্দিতা শইকীয়াৰ ইমান এগৰাকী মৰম লগা এই ফটোখন আপোনালোকে দেখি আছে বিহু নাচে তাই ইমান এগৰাকী মৰম লগা ছোৱালীক মাকে হেৰুৱাই কেনেকৈ আছে মাকে জানে কেৱল মাত্ৰ হেৰুৱা মাতৃগৰাকীহে বুজি পাব এই দুখটো মনৰ ভিতৰত জ্বলি থকা জুইকুৰাৰ কথা সেইগৰাকী মাতৃয়ে বুজি পাব কিন্তু আজি কেৱল মাত্ৰ ৪০০ যোৰা চাৰ্জশ্বিট দাখিলতে সীমাবদ্ধ হৈ আছে আইনৰ প্ৰক্ৰিয়াটো কি হ'ব যদি সি দোষী নহয় তেতিয়াহ'লে পুলিচৰ পিটন খায়